মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সৈতে আলোচনা কৰিম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। সকলোৱে লাইক এটা কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি গুৰুত্বপূৰ্ণ দুটামান কথা কৈছে সেই কথাখিনি আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকলৈ প্ৰথমতে যায় আৰু আপোনালোকে ভিডিঅ'সমূহ চাব পাৰে। এটা বিশেষ মন্তব্য বুলি এই কাৰণে ক'ব বিচাৰিছোঁ যে শিক্ষকৰ চাকৰি এটাৰ কাৰণে বহু প্ৰাৰ্থীয়ে হাজাৰ প্ৰাৰ্থীয়ে যি অপেক্ষা কৰি আছে আৰু মুখ্যমন্ত্ৰীৰ এটা বক্তব্যই বহুখিনি কথা প্ৰতিপন্ন কৰে, সেয়া হয়তো সকলোৱে গম পায়। একেবাৰে শেহতীয়া যি ফেচবুকত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বিশেষ ঘোষণা কৰা দেখা গ'ল যে অক্টোবৰ শেষৰ পৰা শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে সেইটো ভিডিঅ' একেবাৰে শেষলৈকে সকলোৱে চাই থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কথা, সেই কথাটো আমি ভিডিঅ'ৰ সৈতে আমি সংলগ্ন কৰি দিছোঁ, আপোনালোকে শুনিবলৈ পাব। লগতে ADRE যিটো গ্ৰেজুৱেট লেভেলৰ যিটো এক্সাম হৈ গ'ল 29 ছেপ্টেম্বৰ তাৰিখে, সেই 29 ছেপ্টেম্বৰৰ পৰীক্ষাৰ যিটো OMR চিট, সেই OMR চিটটো অতি শীঘ্ৰে ছেবাৰ ৱেবছাইটত তেওঁ প্ৰকাশ কৰিব বুলি উল্লেখ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে সেই বক্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ। বিশেষকৈ দুটা কথা, শিক্ষক নিযুক্তি কাম বিশেষকৈ যিটো বহুতো প্ৰাৰ্থীয়ে ৱেইট কৰি আছে, সেই মন্তব্যটোৰ কাৰণে অক্টোবৰৰ শেষৰ পৰা শিক্ষক নিযুক্তি কাম আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেহতীয়াকৈ এটা বহু বেছি গুৰুত্বপূৰ্ণ মন্তব্য দিয়া দেখা গ'ল। আপোনালোকক সেই মন্তব্যটো শুনাব বিচাৰিছোঁ। লগতে আপোনালোকে মন্তব্য এটা দিব যে কোনটো পৰ্যায়ত আচলতে শিক্ষকৰ নিযুক্তি কাম হ'বলৈ গৈ আছে। ইয়াত কেৱল শিক্ষকৰ নিযুক্তি কাম বুলিহে কোৱা দেখা গ'ল। কোনো LP ME বা বিশেষকৈ GT PGT কথা তেওঁ উল্লেখ নকৰিলে। কেৱল শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি তেওঁ উল্লেখ কৰিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে সেই কথাটো আপোনালোকক শুনাব বিচাৰিছোঁ। ধন্যবাদ। আজিৰ পৰা আৰম্ভণি হৈছে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে এই কাম সমাপন কৰিব। আৰক্ষী তৃতীয় বৰ্গৰ পৰীক্ষা শেষ হ'ল। অহা 29 অক্টোবৰত আমি চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ আৰম্ভ কৰিম আৰু তাৰ পিছত লাহেকৈ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াও আৰম্ভ হ'ব। মই ADRE তৃতীয় বৰ্গৰ পৰীক্ষা ইমান সুন্দৰকৈ সফল হ'ল তাৰ বাবে ADRE পৰীক্ষাৰ লগত জড়িত আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰথমটো পৰীক্ষাৰ এনচাৰ কিউ আহিলে প্ৰায় 80,000 ল'ৰা ছোৱালীয়ে OMR চিটটো ছেবাক আবেদন কৰি সংগ্ৰহ কৰিলে। প্ৰথম পৰীক্ষাৰ OMR চিট যদি আপোনালোকে বিচাৰে, ছেবাক আপোনালোকে আবেদন কৰিলে এদিনৰ ভিতৰতে এই OMR সমূহ আপোনালোকে পাব পাৰিব। এতিয়া মোক বহুতে প্ৰশ্ন কৰিছে যে দ্বিতীয়টো পৰীক্ষাৰ এনচাৰ কি কেতিয়া আপলোড কৰা হ'ব। মই ছেবাক ইতিমধ্যে কৈছোঁ যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে যাতে এনচাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহেকৈ শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR চিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গ'লো। মই ভাবোঁ ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব। অসমত আৰু কোনো ৰাকেশ পালৰ জন্ম নহ'ব। কংগ্ৰেছৰ